বিশ্বাস যাত্ৰা শীৰ্ষক এক বাইক ৰেলী আমি আৰম্ভ কৰিছিলোঁ যোৱা 1.5 মাহ আগত মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত আৰু আজি আমি নলবাৰীত খুব বৃহৎ বাইক ৰেলীত আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষা বিজয়া ৰাহাটকাৰজী ডাঙৰীয়ানীৰ উপস্থিতিত ফ্লেগ অফত আমি আৰম্ভ কৰিছিলোঁ আৰু অসম ৰাজ্যিক মহিলা আয়োগে আজি আমি বাক্সাত এতিয়া উপস্থিত আছোঁ আৰু আমাৰ বাক্সা জিলা যি প্ৰশাসন আছে তেখেতসকলৰ উদ্যোগত আমি ইয়াতে আমাৰ যিসকল মহিলাই আমাৰ তেখেতসকলে যি আশা কৰ্মী বা জীৱিকা কিবা অংগনবাড়ী ৱৰ্কাৰ যিসকল আছে তেখেতসকলৰ লগত আজি বহিলোঁ আৰু আমাৰ ওচৰতে মহিলা আয়োগৰ কি কাম বেছিক যিটো আমাৰ ষ্ট্ৰাকচাৰ আছে মহিলা আয়োগৰ কি কাম কেনেকৈ কাম কৰে আৰু আমাৰ যিটো এটা ইমাৰ্জেঞ্চি এটা হেল্পলাইন নম্বৰ আছে 181 আমাৰ মহিলা আয়োগৰ পৰা মুকলি কৰা এটা নম্বৰ আছে হেল্পলাইন নম্বৰ এটা 9435196263 এই নম্বৰখিনি আমি মুকলি কৰাৰ কথা এই নম্বৰবিলাক তেওঁলোকক আমি অস্ত্ৰ হিচাপে ল'বৰ কাৰণে দিছোঁ কাৰণ তেওঁলোকে ৰাইজৰ মাজত থাকে গতিকে দ্বিতীয়তে আমাৰ যিসকল নিৰ্যাতিত মহিলা আছে তেওঁলোকে যাতে বহুত বেছি থানামুখী নহয় আমাৰ যিটো ডিষ্ট্ৰিক্টত আমাৰ যিটো মহিলা কোষ আছে তাত যোগাযোগ কৰক অথবা আমাৰ ব্লক লেভেলত মহিলা কোষ আছে তাত যোগাযোগ কৰিব পাৰে গতিকে আমি এই বেছিক আমাৰ যিবিলাক উইমেন চেলবিলাক আছে সেইবিলাক সক্ৰিয় কৰাৰ কাৰণে কওঁ আৰু কাৰণ আমাৰ যিসকল সাধাৰণ মহিলা আছে তেওঁলোকে হয়তো থানাত কেতিয়াবা যাবলৈ দুটা কথা ক'বৰ কাৰণে হয়তো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে অকণমান দ্বিধা সংকোচ কৰে গতিকে মোৰ বোধেৰে ওৱান ষ্টপ চেণ্টাৰ সেইবিলাক আমাৰ মহিলাসকলে জানিব লাগে তাত সুবিধাসমূহ জানিব লাগে আমাৰ প্ৰটেকশ্যন অফিচাৰ থাকে গতিকে এই সুবিধাবিলাকৰ যিসকল আমাৰ দায়িত্বত থকা মহিলাসকল আছে তেওঁলোকে যাতে আৰু অলপ তেওঁলোকৰ যিবিলাক এৰিয়া থাকে সেইবিলাকত যাতে আৰু অলপ সজাগতাৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰে সেই ধৰণৰ আমি পৰামৰ্শ দিওঁ আৰু মূলতঃ আমি মহিলা আয়োগে এটা কথাই ক'ব বিচাৰিছোঁ মহিলাসকলক যে ভয় নাখাব হতাশ নহ'ব আত্মহত্যাৰ নিচিনা কথা মনলৈ নানিব আমি আপোনাৰ লগত আছোঁ বিশ্বাস ৰাখক ভৰসা কৰক এইটোৱে বিশ্বাস দিছে আজি নিশ্চয় আৰু বিশ্বাস শব্দটোৱে এনেকুৱা আমি যদি ভালকৈ কাম কৰি থাকোঁ বিশ্বাসটো আৰু বেছি গঢ় লৈ উঠিব যে হয় মহিলা আয়োগে আমি যেতিয়া কিবা প্ৰব্লেম এটা কওঁ বা গোচৰ এটা দিওঁ তেওঁলোকে খুব ভালকৈ সেই গোচৰটো নিষ্পত্তি কৰে তেতিয়া লাহে লাহে বিশ্বাসটো আৰু বাঢ়ি গৈ থাকিব আমাৰ অসমত বিশেষকৈ মহিলা আয়োগৰ সজাগতাৰ সাংঘাতিক এটা প্ৰয়োজন অনুভৱ কৰিছিলোঁ সেইকাৰণে বাইক ৰেলীটোৰ আমি সহায় লওঁ বৰ্তমানত কিন্তু মহিলা নিৰ্যাতনেই হওক বা ৰেপ নাই এইটো ভুল তথ্য আপুনি মই এতিয়ালৈকে 12খন জিলা মই এতিয়ালৈকে ভিজিট কৰিছোঁ আৰু 12খন জিলাত লাষ্ট আপোনাৰ 2001 চনৰ পৰা বহুত বেছি কমি গৈছে যেনেকৈ চাইল্ড মেৰেজটো আপুনি যদি ৰিপৰ্ট চাই মোৰ তাতে আছে বাৰু আপুনি চাব যে তেতিয়াৰ পৰা এতিয়ালৈকে বহুত বেছি কমিছে চাইল্ড মেৰেজটোতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো এটা সাংঘাতিক এটা ষ্টেপ লৈছিলে গতিকে সেই ষ্টেপটোৰ পৰা চাইল্ড মেৰেজটো আমাৰ কমিছে আৰু এতিয়া আমাৰ মহিলাৰ গোচৰ সম্পৰ্কীয় থানাসমূহত যদি আপোনালোকে খবৰ লয় 2020 চনৰ পৰা এতিয়া যদি আপোনালোকে চাই বহুতখিনি কমিছে এই তথ্যখিনি আপোনালোকক কেতিয়াবা মই আকৌ ভালকৈ আহিলে দি দিম আপোনালোকে ৰাইজক ক'ব পাৰিব মহিলা কমিশ্যনটো আমি মহিলা আয়োগৰ নিৰাপত্তাৰ কাৰণে সুৰক্ষাৰ কাৰণে কাম কৰি আছোঁ আৰু সেইটো চাইল্ড প্ৰটেকশ্যনত তেওঁলোকে কাম কৰি আছে আৰু ইতিমধ্যে যিহেতু এৰেষ্ট কৰিছে খবৰটো পাইছোঁৱে গতিকে তেনেকুৱা ধৰণে আমি সজাগ ব্যক্তিসকলে খবৰ পালেই খবৰ দিয়াটো আমাৰ প্ৰত্যেকৰে দৰকাৰী আৰু আপোনালোককো অনুৰোধ জনাইছোঁ ক'ৰবাত যদি মহিলা পীড়িত হোৱাৰ আপোনালোকে ঘটনা ক'ৰবাত পায় আমাৰ 181তে হওক অথবা আমাৰ যিটো মহিলা আয়োগৰ যিটো নাম্বাৰটো তাত আপোনালোকে কৰিব পাৰে আৰু আটাইতকৈ ভাল লাগিছে বাক্সা জিলাত ইতিমধ্যে আমাৰ যিটো মহিলা যিটো কোষটো আছে সেইটো সক্ৰিয় তাত ইতিমধ্যে আমাৰ গোচৰবিলাক নিষ্পত্তি কৰি আছে গতিকে কোনোবাই যদি নাজানে আপোনালোকৰ মাধ্যমেদিও ইয়ালৈ গোচৰসমূহ ইয়াতে লৈ আহিব পাৰে ধন্যবাদ